তো হাই ফ্ৰেণ্ডছ, ধনঞ্জয় ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগত জনালোঁ। আশা কৰিলোঁ আপোনালোকে ভালে কুশলে আছে। তো মই আজি গোটেই দিন ছাগলী বাগালী কৰিম, কাৰণ কুকুৰে ইমানে ছাগলী খোৱাৰ তাণ্ডৱ চলাইছে যে তেওঁলোকে এতিয়া গোটেই ছাগলীক খাই দিব এনেকুৱা তেওঁলোকে ভাবিছে। তো মই আজি আমাৰ ছাগলীকেইটাক ৰখবালি কৰিম গোটেই দিন। আজি মই ছাগলীকেইটাক ৰখবালি কৰি মই এতিয়া ছাগলী বাগালী কৰিবলৈ গৈ আছোঁ। তো মই ছাগলীকেইটাক দেখাই আছোঁ আপোনালোকক মই বেক কেমেৰাৰে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ছাগলীকেইটাক পথাৰলৈ গৈ আছোঁ, কাৰণ কুকুৰে ছাগলীকেইটাক খাই শেষ কৰি দিব। বহুত ছাগলীক খালে কুকুৰে। তো মই ভাবিলোঁ তো আজি আমাৰ ছাগলীকেইটাক মই ৰখবালি কৰিম। তো মই এতিয়া পথাৰলৈ গৈ আছোঁ ছাগলীকেইটাক। মই আজি গোটেই দিন ছাগলীকেইটাক ৰখবালি কৰিম। তো মই আহিলোঁ পথাৰত ছাগলীকেইটাক দিবলৈ। ফ্ৰেণ্ডছ, মই মুখত অলপ চুপাৰি সোমাই লৈছোঁ, কাৰণ মই এতিয়া ভাত খাই উঠি আহিছোঁ ছাগলীকেইটাক লৈ পথাৰলৈ। তো এইকাৰণে মই অলপ মুখত চুপাৰি লৈছোঁ, কাৰণ মই ভাত খোৱাৰ পিছত অলপ চুপাৰি খাবলৈ বহুত ভাল লাগে। তো এইকাৰণে মই অলপ চুপাৰি খাই ল'লোঁ, মুখত ভৰাই ল'লোঁ। তো এয়া আমাৰ ঘৰৰ গৌমাতা তথা আমাৰ ছাগলীকেইটা এইপিনে গৈ আছে। তো আমাৰ ঘৰৰ গৌমাতাক আপোনালোকক দেখালোঁ। ৰাতিপুৱা দি গৈছিলোঁ আহি পথাৰত। তো এইপিনে এতিয়া ছাগলী আনিছোঁ। ছাগলীকেইটাই ঘাঁহ খাবলৈ বিজি আছে। চাওক কোন কুকুৰ আহে আজি। কুকুৰৰ দল আহিলে খেদাই দিম আজি। তো মই আহিছোঁ আজি। তো চাওক। তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'বিলাকত ইমান ভিউজ অহা নাই, সেইকাৰণে মোৰ মনটো আজি ভাল লগা নাই। তো আপোনালোকে প্লিজ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক বেছিকৈ চাব। আপোনালোকৰ ওচৰত এতিয়া মোৰ অনুৰোধ কৰোঁ। তো ফ্ৰেণ্ডছ, আজি ভিউ চাওক ইমানে ধুনীয়া। তো বহুত ভাল লাগি আছে। আৰু এইপিনে চাওক আমাৰ ছাগলীকেইটাই ঘাঁহ খাবলৈ বিজি আছে। আৰু এইপিনে আমাৰ ঘৰৰ গোমাতা, তেওঁলোকেও ঘাঁহ খাই আছে। তো আজি বহুতে ভাল লাগি আছে। এইপিনে চাওক আকাশত চৰাইবোৰ উৰি আছে। মই জুম কৰি দেখাই আছোঁ, চাই বহুত ভাল লাগি আছে। তো আমাৰ ঘৰৰ ছাগলীকেইটা। তো চাওঁ আজি কোন কুকুৰৰ দল আহি ছাগলীকেইটাক খাবলৈ দৌৰাই। তো মই আজি আহিছোঁ এটা বেতৰ লাঠি লৈ। মই গোটেই কুকুৰকেইটাক খেদাই দিম, নহ'লে কুকুৰকেইটা আহি ছাগলীকেইটাক আটক কৰি তেওঁলোকে খাবলৈ চেষ্টা কৰে ছাগলীকেইটাক। তো আজি আহিছোঁ মই ছাগলীকেইটাক গোটেই দিন ৰখবালি কৰি পিছত ঘৰত লৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, মই 1.5 ঘণ্টা হৈ গ'ল পথাৰত অহা, তথাপি এটা কুকুৰ অহা নাই। তো চাওঁ কুকুৰ আহে নেকি। তো কুকুৰ আহিলে আহিব, নাহিলে নাই। মই পথাৰত আজি গোটেই দিন বহি থাকিম, তাৰপিছত ছাগলীকেইটাক ঘৰত লৈ যাম। তো এতিয়ালৈকে এটা কুকুৰ অহা নাই। তো আমাৰ ছাগলীকেইটা বিন্দাছ ঘাঁহ খাই আছে, কাৰণ মই আজি আহিছোঁ। তেওঁলোকে জানে তেওঁলোকৰ মালিক আহিছে যে এটা কুকুৰ নাহিব আজি, কাৰণ মোক চাইছে। সেইকাৰণে কুকুৰ আহিলেও পলাই যাব আজি। মোৰ পিছপিনে চাব পাৰিছে গোটেই ছাগলী ইমান ধুনীয়াকৈ ঘাঁহ খাবলৈ বিজি আছে, কাৰণ জানে তেওঁলোকৰ মালিক আহিছে। এটা কুকুৰ আহিব নোৱাৰিব আজি পথাৰত। তো চাওক আমাৰ ঘৰৰ ছাগলীকেইটা। এইপিনে আছে পি আৰু টুংকে, আৰু এইপিনে আছে টুংকেৰ সৰু ছোৱালী, আৰু এইপিনে আছে আমাৰ ধলুৰ 2 ছোৱালী, আৰু সেইপিনে আছে আমাৰ ধলু। চাওক ফ্ৰেণ্ডছ, জেগাটোত মই অলপ বহি লওঁ। তো মই ইয়াত বহি ল'লোঁ। তো লাহে লাহে বতাহ বলি আছে। তো বহুতে ভাল লাগি আছে। তো ৰ'দো আছে বহুত। তো মই পথাৰৰ মাজত বহি আছোঁ, অলপ ৰ'দ লাগি আছে। তো তথাপিও মই বহি থাকিম ছাগলীকেইটাক পহৰা দিবৰ কাৰণে। বতাহ অলপ বলি আছে, বতাহ দি আছে কাৰণে অলপ ঠাণ্ডাও লাগি আছে, কাৰণ এনেতে শীতৰ দিন। তো অলপ ঠাণ্ডা লাগিবই, আৰু ৰ'দ দিলেতো অলপ গৰম লাগে। এই শীতৰ দিনত বহুতে ভাল লাগে। এই শীতৰ দিনত যেতিয়া আপোনালোকে পথাৰত বহিব আহি ৰ'দ দিলে, কাৰণ ৰাতিপুৱাটো কুঁৱলী পৰে, কুঁৱলী শেষ হোৱাৰ পিছত যেতিয়া ৰ'দ উঠে তেতিয়া আৰু ভাল লাগে। তো পথাৰত আহি বহি থাকিলে আৰু মজা লাগে। এনেতে দুপৰীয়া সময় পথাৰত কোনোৱে নাই, ভয় লাগি আছে, কাৰণ দুপৰীয়া সময়ত অকলে থাকিলে যদি কোনো ভূতে আহি ধৰি লয়। তো মোৰ এইটোৱে ভয় লাগি আছে। তো একো নহয়, কাৰণ মই জানো কোনোৱে নাথাকিলে ভগৱান থাকে লগত। সেইকাৰণে মই ভগৱানক বিশ্বাস কৰি এই ছাগলীকেইটাক মই আজি পাহৰা দিম। তাৰপিছত আবেলি হ'লে ছাগলীকেইটাক লৈ যাম ঘৰলৈ। তাক বগলী উৰি গৈ আছে। উৰি গৈ আছে বগলীকেইটা। উৰি গৈ কিনে বগলীকেইটা তাত বহিছে।
গৰু আৰু ছাগলীৰ মাজত। তো ফ্ৰেণ্ডছ, মোৰ মিনি ব্লগবোৰ আপোনালোকে কোনে কোনে চোৱা নাই প্লিজ মিনি ব্লগবোৰ গৈ চাব আৰু তথা মোৰ লং ব্লগবোৰ বেছিকৈ চাই ৱাচ কৰিব, যাতে মোৰ আগন্তুক দিনত ভাল হয় আৰু আপোনালোকেও এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিব। মই তাৰে আশাৰে মই ভিডিঅ'বোৰ বনাই আছোঁ, যাতে আপোনালোকে মোক আশীৰ্বাদ তথা মৰম স্নেহ কৰে। তো প্লিজ মোক আশীৰ্বাদ তথা মৰম স্নেহ কৰিব, এইটো আপোনালোকৰ ওচৰত অনুৰোধ ল'ল। তো ফ্ৰেণ্ডছ, মই নাজানো মোৰ ভিডিঅ'বোৰ কেতিয়া ভাইৰেল হ'ব, তথাপিও মই ভিডিঅ'বোৰ বনাই থাকিম তাৰে আশাৰে, যাতে মোৰ ভিডিঅ'বোৰ ভাইৰেল হৈ যায়। মই জানো ভগৱান আৰু আপোনালোকে যে মোক আশীৰ্বাদ কৰে, তেনেহ'লে মোৰ ভিডিঅ'বোৰ আগন্তুক দিনত ভাইৰেল হ'ব আৰু মই তাৰে আশাৰে বনাই থাকিম ভিডিঅ'বোৰ। তো আপোনালোকে প্লিজ মোক আশীৰ্বাদ কৰিব। এতিয়ালৈকে ভিডিঅ'বোৰত ইমান ভিউজ অহা নাই, তথাপি মই ভাবিছোঁ যে ভগৱানৰ আশীৰ্বাদ থাকিলে এদিন না এদিন মোৰ ভিডিঅ'বোৰ ভাইৰেল হ'ব আৰু এই দুখীয়া ল'ৰাটোক ভগৱানে এদিন না এদিন এই দুখীয়া ল'ৰাক চাব আৰু মোৰ ভিডিঅ'বোৰ ভাইৰেল হ'ব। তো আপোনালোকে মোক সাহায্য কৰিলে মোৰ ভিডিঅ'বোৰ ফটাকছে ভাইৰেল হৈ যাব। তো আপোনালোকে প্লিজ মোক মৰম স্নেহ কৰিব, তাৰে আশাৰে মই ভিডিঅ'বোৰ বনাইছোঁ। তো আপোনালোকৰ মোৰ এইটোৱে অনুৰোধ ৰ'ল। ছাগলীকেইটা বহুত দূৰত গুচি গ'ল, তো মই এতিয়া গৈ আছোঁ আনিবলৈ। মই দেখাই নাই ছাগলীকেইটা ইমান দূৰত গুচি গ'ল। তো কুকুৰ আহিলে ছাগলীকেইটাক ধৰিব, সেইকাৰণে জলদি আনিব লাগিব। কিমান দূৰত আহি গ'ল ছাগলীকেইটা। এই তহঁত ক'ত আহিছ? বল বল ইয়াৰ পৰা। ঐ পি, এই বল ইয়াৰ পৰা, বল বল ইয়াৰ পৰা বল। এই বল বল ইয়াৰ পৰা বল। যা 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 জলদি যা, কুকুৰ আহিলে কি কৰিবি? যা, ইমান দূৰত আহিব লাগে না? যা। মেইন লিডাৰৰ আগতটো সেয়া চাক, ধলু ছাগলটোৱে মেইন। সিয়ে গোটেইকেইটাক লৈ আহিছে, সিয়ে হ'ল আমাৰ ঘৰৰ মেইন, এইকাৰণে সিয়ে লৈ আহিছে গোটেইকেইটাক ছাগলী ইমান দূৰলৈ। সি আগত গৈ আছে, ইয়া চাক আগলৈ সি আছে। সি নাহিলে এইকেইটা নাহে, সিয়ে বদমাছ হয়। এইটো ক'ত লুকাই আছে? যা 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 জলদি যা। তো সি আমাৰ ডাঙৰ ছাগলীটো গৈ আছে আগত। তেওঁলোকে খাবলৈ বিজি হৈ গ'ল, জলদি যাব লাগে ইয়াৰ পৰা। এই গছত চাক ইমান ধুনীয়া জংঘলী গছত গুটিবোৰ লাগি আছে। কি বা গুটি হয় এইবিলাক? এয়া। তো ফ্ৰেণ্ডছ, বাইদেউ আহিছিলে মানিমুনি পাত তুলিবলৈ আৰু ছাগলীকেইটাক দেখিবলৈ। তো ইয়া মানিমুনি পাত মই তুলি আছোঁ এতিয়া, সেইপিনে বাইদেউ তুলি আছে। ইয়া বাইদেউ আহিছিলে পথাৰত, সি ভিডিঅ'ত উঠিবলৈ লাজ কৰি আছে। তো মই এতিয়া মানিমুনি পাত তুলি আছোঁ। এয়া চাক, তো এই ভিডিঅ'ত বোলে নুঠে, তো ময়ে তুলি আছোঁ এতিয়া মানিমুনি পাত। তো এয়া মানিমুনি পাত তুলিলোঁ, ঘৰলৈ গুচি যাম। বাইদেৱে কিমান তুলিলে মানিমুনি পাত, তো মই এতিয়া মানিমুনি পাত তুলিলোঁ, বাইদেৱে তুলিলে। এতিয়া ঘৰলৈ গুচি যাম। আবেলি হৈ গ'ল, ছাগলীকেইটাক লৈ লওঁ লগত, কাৰণ আবেলি হৈ গ'ল। তো ছাগলীকেইটাক লৈ কিনে এতিয়া ঘৰলৈ গুচি যাম। তো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।